আৰু এইবিলাক চব ৰেডি হৈ আছে। ঘুমি উঠিলোঁ, ঘুমি উঠি তাৰমানে অকণমান কিবি কৰিলোঁ, কৰাকৈ বাবু আহিছে স্কুলত যাবৰ কাৰণে ওলাই আছে। সি তালত খেলি আছে আৰু ইয়াক তাৰমানে এই ঔষধ খুৱাইছে মাকে। এইটো শশা আনছি, এইটোৰ ভিতৰত ওলাই গ'ল হাঁহৰ চানা। এতিয়া মায়ে চাই আছে ক'ত আমাৰ হাঁহৰ চানা। সেই ইয়াতে নাই, এই প্ৰথম সেইফালে যায়, ক'ৰবাৰ ফালে পোৱা যায়। সেইটো এতিয়া বিচাৰি আছে। ঘৰ আহি পাই গ'লোঁ, দেউতাই মই এক জেগাত গৈছিলোঁ মানে টিং আনিব কাৰণে। টিংখিনি আনি ৰেডি আৰু আছে গেছ ইয়াতে আৰু টিং আছে, এইখিনি টিং ইয়াতে আছে। আৰু এইবিলাক পূৰা নেট খাই গৈছে, ফ্ৰেম চেম পূৰা বনাই ৰেডি হৈ গৈছে। এইবিলাক পূৰা ফ্ৰেম ৰেডি আৰু এইবিলাক চব ৰেডি হৈ আছে গাইছ। আৰু কিছুমান টিং ইয়াতে আছে, মানে এইটো এটা বেলেগ এটা ৰুমৰ কাৰণে এইবিলাক টিং। কালি তাৰমানে আমি এইমছত যাম জানা মাইনাহঁত ঘুমালে আৰু সেইটো মাইনাজনে শুই আছে, দেউতা ফোন চাই আছে। ৰাতিপুৱাই যাব লাগিব, বাবু তাৰমানে দেখাবলৈ যাম আৰু চেকআপৰ কাৰণে যাম। আৰু কথা হ'ল কি তাৰমানে মাইনা চবৰে কিবা কিবি হৈ আছে, গতিকে গোটেই মাহ দেখাম আৰু যাম। আৰু ভাত আনিছে, ভাতটো খাওঁ গাইছ মই আগতে।